30 নৱেম্বৰত অনুষ্ঠিত হ'ব দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰতিভা সন্ধানী পৰীক্ষা। যাৱতীয় প্ৰস্তুতি সম্পন্ন। আজি সংবাদমেল যোগে ঘোষণা পৰীক্ষা পৰিচালনা সমিতিৰ। পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে পৰীক্ষাৰ্থীয়ে নিজৰ এডমিট কাৰ্ড সংগ্ৰহ কৰিবলৈ আহ্বান। অসমৰ বিভিন্ন প্ৰান্তৰ 216খন শিক্ষানুষ্ঠানৰ মুঠ 4188 জন পৰীক্ষাৰ্থীয়ে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে আবেদন কৰিছে। কয়াকুছি অঞ্চলৰ 18খনকৈ পৰীক্ষা কেন্দ্ৰত 30 নৱেম্বৰ ৰবিবাৰে পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব পৰীক্ষা। আমি পুনৰ কৈছোঁ 30 নৱেম্বৰত অনুষ্ঠিত হ'ব দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰতিভা সন্ধানী পৰীক্ষা। যাৱতীয় প্ৰস্তুতি সম্পন্ন। আজি সংবাদমেল যোগে ঘোষণা পৰীক্ষা পৰিচালনা সমিতিৰ। পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই পৰীক্ষাৰ্থীয়ে নিজৰ এডমিট কাৰ্ড সংগ্ৰহ কৰিবলৈ আহ্বান। অসমৰ বিভিন্ন প্ৰান্তৰ 216খন শিক্ষানুষ্ঠানৰ মুঠ 4188 জন পৰীক্ষাৰ্থীয়ে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে আবেদন কৰিছে। কয়াকুছি অঞ্চলৰ 18খনকৈ পৰীক্ষা কেন্দ্ৰত 30 নৱেম্বৰ ৰবিবাৰে পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব পৰীক্ষা। আজি আমাৰ এখন যৌথ সভা আছিল। আমি সকলোৱে জ্ঞাত যে অসম ভিত্তিত যি প্ৰতিভা সন্ধানী পৰীক্ষা দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সৌজন্যত অনুষ্ঠিত হ'ব। সেই পৰীক্ষাৰ যিসকল কেন্দ্ৰ ভাৰপ্ৰাপ্ত বিষয়া আছে, ছুপাৰভাইজিং অফিচাৰ আছে, এইসকলক লৈ আমি যৌথ সভা কৰিলোঁ। অহা 30 তাৰিখে আমাৰ এই সভা পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াত মুঠ 4188 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে আৰু এই পৰীক্ষাত 216খন অসমৰ বিভিন্ন জেগাৰ 216খন বিদ্যালয়ৰ ল'ৰা ছোৱালী ইয়াত অৱতীৰ্ণ হ'ব। ইতিমধ্যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ লোৱা নাই, 2-4 জন ল'ব লগা আছে। ইতিমধ্যে আমাৰ যিটো অস্থায়ী কাৰ্যালয় আছে তাৰ পৰা আমি সকলো অভিভাৱক বা ছাত্ৰক যিসকলে পোৱা নাই তেওঁলোকক তাৰ পৰা সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ। ব্যৱস্থা আছে। আমাৰ 150 জন হেল্প ডেস্কত সহায় কৰাৰ কাৰণে আছে। তেওঁলোকে কয়াকুছি অঞ্চলৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰ সন্মুখত থাকিব। তাৰোপৰি যদি কোনোবাই দূৰৱৰ্তীৰ পৰা আহিছে, তেওঁ সোনকালে কেন্দ্ৰ নাপায়, তেওঁক কেন্দ্ৰলৈ লৈ যোৱাৰ কাৰণেও আমাৰ হেল্প ডেস্কত মানুহ নিয়োগ কৰা হৈছে। অহা 30 নৱেম্বৰ 2025 তাৰিখ দেওবাৰ ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ সদৌ অসম ভিত্তিত প্ৰতিভা সন্ধান পৰীক্ষা দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিশেষ আয়োজন অনুষ্ঠিত হ'ব। এই পৰীক্ষাত 18খন পৰীক্ষা কেন্দ্ৰ আছে। এই পৰীক্ষা কেন্দ্ৰসমূহত যাৱতীয় ব্যৱস্থা কৰা হৈছে আৰু এই কেন্দ্ৰসমূহত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেই ছাত্ৰ ছাত্ৰীসকলক 9 বজাৰ আগতে কেন্দ্ৰৰ ভিতৰত সোমাবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁলোকে সুকলমে পৰীক্ষা দিয়াৰ কাৰণে যিখিনি সুবিধা সহায় আগবঢ়াব লাগে আমাৰ প্ৰতিভা সন্ধানী পৰীক্ষা যিটো আমাৰ পৰিচালনা সমিতি আছে তাৰ পৰা ব্যৱস্থা কৰা হৈছে।